Hello friends, welcome to my channel. আপোনালোকৰ ঘৰত বাৰু কুকুৰ আছে নে? পোহনীয়া জন্তু হিচাপে কুকুৰ এতিয়া প্ৰায়ভাগ মানুহে পোহা দেখা যায়। ঘৰত কুকুৰ নুপুহিলেও আপোনালোকেতো কুকুৰ নিশ্চয় দেখিছে, কিন্তু বাৰু কুকুৰৰ বিষয়ে আপোনালোকে সকলো কথা জানে নে? আজি আমাৰ টপিকটো হৈছে কুকুৰৰ আচৰিত কিছুমান কথাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। আপুনি ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব। মানুহে প্ৰায় 30,000 বছৰ আগৰ পৰাই কুকুৰক মানুহৰ লগত পোহনীয়া জন্তু হিচাপে ৰাখিছিল। কোনোবা এটা সময়ত কুকুৰ আৰু ভেড়িয়াবিলাকৰ পূৰ্বজ একে আছিল। সেয়েহে এতিয়াও ইহঁতৰ DNA 99.9% মিল আছে। পৃথিৱীৰ আটাইতকৈ বয়সীয়াল কুকুৰটো 30 বছৰ বয়সত মৃত্যু হৈছিল। কুকুৰটোৰ নাম আছিল মেগী। ই অষ্ট্ৰেলিয়াৰ 1986 চনত জন্ম হৈছিল আৰু 2016 চনত মৃত্যু হয়। যদি কুকুৰে চকলেট খায় তেতিয়াহ'লে কুকুৰৰ মৃত্যুও হ'ব পাৰে। কুকুৰৰ গন্ধ লোৱা ক্ষমতা মানুহৰ গন্ধ লোৱা ক্ষমতাতকৈ যথেষ্ট বেছি। আমেৰিকাৰ মানুহ কুকুৰ পালন কৰাত বহুত চখিন আৰু ইয়াত প্ৰায় 7 কৰোৰ মানুহৰ ঘৰত পোহনীয়া জন্তু হিচাপে কুকুৰ পালন কৰা হয়। অন্তৰীক্ষত যোৱা প্ৰথম জন্তুটোও কুকুৰ আছিল। কুকুৰটোৰ নাম লাইকা আছিল। কুকুৰৰ দেহত প্ৰায় 13 প্ৰকাৰৰ তেজ পোৱা যায়, কিন্তু মানুহৰ দেহত 4 প্ৰকাৰৰহে তেজ থাকে। আজিলৈকে এইখিনিয়ে। যদি আপুনি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।